এই মই হালধি পিচিব লৈছোঁ পটাত পিচিব নোৱাৰোঁ সেইকাৰণে মিক্সিত দি দিছোঁ এইফালে আগতে জুইত থেকেৰা পৰিছিলে এতিয়া জুইটো জ্বলাবলৈ নাই সেইটো কাৰণে গেছতে এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলো ভালেই আৰু বহাগৰ মাহৰ আপোনালোকে সকলোকে শুভেচ্ছা জনালোঁ যাতে সকলোৱে যাতে ভাল হয় আহি থকা দিনবোৰ আৰু আশীৰ্বাদ কৰিব যাতে আমাৰো ভাল হয় এফালে জোনাক হৈ আছে এইটো এতিয়া শুৱাইছোঁ ৰাতিপুৱা 5টাতে উঠা কাম বন কৰি আজৰি হৈছোঁ একেবাৰে হালত বেয়া হৈ গৈছে উঠি এতিয়া শুৱাই দিছোঁ তো এতিয়া মই নিজে অকণমান ফ্ৰেছ হওঁগৈ চাহ তাহ খাওঁগৈ সাতটাত ভাত ভাজি অলপ খাইছিলোঁ তথাপিও মানে অলপ খাওঁ যে তথাপি ভোক লাগে সেইটো কাৰণে এতিয়া আৰু কিবা এটা খাওঁগৈ চাহ তাহ লোকে চাগে জা জলপান খাই মই ভাতকে খালোঁ তো ভোক লাগে সেইটো কাৰণে এইফালে আঁঠুৱা একচুৱেলি উঠাই দিয়া নাই কাৰণ মোৰ এইটো উঠিছে দেই মহে একেবাৰে বিন্ধি ধৰে সেইটো কাৰণে এতিয়া যাওঁ অলপ চাহ খাওঁগৈ প্ৰথমতে ফ্ৰেছ হৈ লওঁ তাৰপিছত চাহ খাম আৰু যিমান পাৰোঁ চাওঁ কিমান মানে অলপকৈ ভিডিঅ' বনাওঁ আৰু ভিডিঅ'টো প্লিজ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাই থাকিব হালধি বেটাৰ কাৰণে অলপ থৈ দিছোঁ অলপ দেৰিকৈ গা ধুৱাম এতিয়া নুধুৱাওঁ কাৰণ অলপ বতৰটো ঠাণ্ডা হৈ থাকেতো ৰাতিপুৱাখিনি সময়ত এইখিনি তাৰ কাৰণে মই অকণমান মাহ হালধিৰে একচুৱেলি গা ধোৱা নহ'ল মুখখনকে ধুওঁগৈ মুখ হাত ধুইবিলাকে ধুই দিলোঁগৈ আৰু চুলি কচা কাটি দিলোঁ আপডাল কৰিবলৈ সময় পোৱা নাছিলে সেইকাৰণে কাটি দিলোঁ আৰু কি হ'ব নিজৰে বস্তু দীঘল হৈ থাকিব যেতিয়া হ'লেও লাইট অফ কৰি দিওঁ মাহ হালধি পিচি থৈ দিয়া আছে মই চবেই ধুই মেলি হৈ গ'ল এতিয়া মইহে আছোঁ বাকী এফালে মোটা কাপোৰ ৰ'দত দিওঁ অকল মানে এনেকৈ মুতিলে ধুই নিদিওঁ চব মানে সৰু কাপোৰবোৰ ধুই দিওঁ এনেকুৱাবোৰ নুধুওঁ কাৰণ দৰকাৰ হৈয়ে থাকে সেইটো কাৰণে ৰ'দ দিছে বৰ ধুনীয়া কাপোৰবোৰ সুমিয়াবলৈ হ'লেই ডাঙৰ লেপবোৰ কম্বলবোৰ নাই ভাল ভিডিঅ' দিওঁ বুলি ক'লেও মানে এতিয়া এনেকুৱা হৈ গৈছে মই ভিডিঅ' সদায় বনাব পৰা নাই ল'ৰাৰ লগত ভাবোঁ বনাম বুলি কিন্তু পাহৰি যাওঁ মোবাইলটো লৈ থাকিলে নহয় ধুমাধুম কামখিনি কৰোঁ মুখ ধুই আহিলোঁ এতিয়া লগাওঁ আৰু এটা বস্তু দেখাওঁ এইটো ঔটেঙা বোলে বিচনাৰ তলত ৰাখিব লাগে কিন্তু ইমানেই ডাঙৰ ঔটেঙা মোৰ মানে বিচনাত নোসোমাই আছে কি কৰিম বিচনাৰ তল মানে এইটো বস্তুটো নোসোমাই ইমান সভা নোসোমাই আৰু কি কৰিম আৰু কিবা এটা কৰিব লাগিব ইয়াতে এনেকৈ ৰাখি দিছোঁ ৰাখিব লাগে এতিয়া বসন্ত মানে একেবাৰে কাৰণে ভাল আৰু সেইটো কাৰণে ভাল নেকি ইমান ভালকৈ নাজানো কি কাৰণেনো ভৰাই বিচনাৰ তলত আপোনালোকে জনাবচোন যোনে জানে আৰু নিমপাত ৰাখিব লাগে বুলি কৈছে নিমপাত আনিব লাগিব এতিয়া অনা নাই এতিয়া টেবুলখনটো সদায় দেখিয়ে থাকে মই একচুৱেলি এইটোৱে ব্যৱহাৰ কৰোঁ আপোনালোকে কি ব্যৱহাৰ কৰে জনাব আৰু এতিয়া গৰম দিনত কি ক্ৰীম লগালে ভাল হ'ব একচুৱেলি মই গৰম ঠাণ্ডা বুলি নাই এইটোকে লগাই থাকোঁ সময়ো নাই বেলেগ লগাবলৈ কেতিয়াবাতো ক্ৰীম লগাবলৈ সময় নাথাকে এতিয়াতো বেবী ক্ৰীমেই লগাব লাগিব আৰু মোৰ মানে এইবোৰ দাগ দেখিছে নহয় স্কিনত এইবোৰ যাবলৈ এইটো দিছিলে লগোৱা হোৱাই নাই পাহৰি যাওঁ এখন মোৰ হনুমান চালিচা যে বেটা গাত থাকোঁ তাৰ আগৰ পৰা মই পঢ়ি আছিলোঁ গাত থকালৈকে পঢ়িলোঁ বাৰু এতিয়া ইয়াতে ৰাখি দিছোঁ আকৌ পঢ়াব লাগিব ল'ৰা ডাঙৰ হ'লে বস্তুবোৰ এনেকৈ ৰাখি দিছোঁ আৰু এইখিনি বস্তু থকা চবাই আছে লগাবলৈ সময় নাই ষ্টাইলনো কি দিম মুখখন ধুই পিনে অলপ ক্ৰীম লগাই লিপষ্টিক লগাইছোঁ লিপষ্টিক মানে ইমানেই স্কিনটো মানে উঠটো ইমানেই ড্ৰাই হৈছে নহয় ৰাতি সদায় বৰলিন লগাই থওঁ মানে ইমানেই ফাটিছে এতিয়া যাওঁ চাহ অকণমান খাই লওঁ বহুত দেৰি হৈ গ'ল ভোকো লাগিছে ল'ৰা শুই থাকোঁতে কিবা এটা খাই লওঁতো ভাল এইফালে চিৰা তিয়াই থোৱা আছে এইফালে কেক এইখিনি কালি ছোৱালী বাৰ্থডে আছিলে ঘৰত তো কেক দি পঠাইছিলে মই ৰাতি 11টা বজাত উঠি আধা খাই দিলোঁ এইফালে পায়স
আৰু দি পঠাইছিলে তিলপিঠা, কেক আৰু সেই কিবাকিবি দি পঠাইছিলে, চব ভৰাই ভৰাই থৈ দিয়া হৈছে। মই এতিয়া অলপ লাল চাহ খাই লওঁ। লাল চাহ কেকটো টেষ্টি আছিলে, সেইকাৰণে ভোকো যে অলপ সেইকাৰণে খাই দিলোঁ আৰু খাই খুব ভাল পাওঁ। খাব নাপালে মনটো বেয়া লাগি থাকে, খাই ভাল পাওঁ সেইকাৰণে খাই থাকোঁ। এইবোৰ লাগি আছে দেখিছে নহয়, সেইখিনি এনেকৈ চুচি খাই ইমান ভাল লাগে। এতিয়া খাওঁ, চাহ খাই লওঁ। এইখিনি দৈ হয়, দৈ অলপ খাই চাওঁ। তো এইফালে কেক, নিমকি আৰু তিলৰ লাড়ু আৰু বাকীখিনি আছে, ধেৰ নাখাওঁ আজি, বেলেগ দিনা খাম। একেদিনাই ইমানখিনি পেটত নোসোমায়। কাপোৰ এতিয়া এনেকৈ ৰখা হৈছে, এখন বিচনাতে ৰাতি অঁতাই থ'ব লগা হৈছে। ৰ'দত দিব লাগিব, ৰ'দটো ইমান ধুনীয়া দিছে কিন্তু দিব পৰা নাই, ডাং নাইকিয়া হৈছে। কাৰণ ডাং নাইকিয়া হৈছে মানে আমাৰ এইফালে গোটেই চিমেণ্টৰ ধূলি এনেকৈ বনাই দিলে এইফালে এনেকুৱাকৈ। এইটো ভাড়াঘৰ আমাৰ লগতে আছে, এইটো আমাৰ ৰুমটো ভাড়াঘৰে আছিলে, কাৰণ এতিয়া আমি লৈছোঁ, কোনো নাই কাৰণে মানে উলিয়াই দিলে। আমি বিয়া পতাৰ পিছত ইয়াতে থকা হৈছে। এইফালেও চব ভাড়াঘৰে হৈছিলে, সেইখিনি মানে এইফালে এইটোত আইতা থাকে, সেইফালে মা পাপা থাকে, মাহঁত থাকে। তো এইফালে এনেকৈ বনাই দিয়া হ'ল। এইটো শ্ল'পিংটো পৰিব বুলিয়ে ভয় আৰু। এইয়া গাগা কৰিলোঁ, কৈ দিয়া গাগা কৰিলোঁ, মই গাগা ৰ'দলৈ আনিছোঁ, কেনেকুৱা কৰিছে গাগা কৰিলোঁ বাইদেউ। অকণমান ৰ'দত থাকোঁ, অকণমান দেৰি ৰ'দত থাকোঁ, কৈ দিয়া। হাহা আমি ৰ'দত আছোঁ, কৈ দিয়া বেটা, ৰ'দত আছোঁ, ৰ'দত আছোঁ এইফালে। গা ধুৱাবলৈ মানে অলপ কোনকোনাই, মাজতে বহুত দিন ঠাণ্ডা বুলি গা নুধুলোঁ নাই, পানীটো লাগিলে অলপ ভয় খায় নেকি, এতিয়া অলপ কান্দিবলৈ ধৰে। আৰু দিনটো শুৱে, উঠাই পিনে যেনে তেনে গাটো ধুৱাইছোঁ, সেইটো কাৰণেও কান্দিব পাৰে চাগে। টোপনি এতিয়া ধৰিছেই, তাৰ টোপনি অকল টোপনি টোপনি টোপনি, অকল বেটা টোপনি, অকল টোপনি। অকণমান ৰ'দত দিব লাগে বুলি কয়, মানে এতিয়া ৰ'দতো দিয়া নহয়, শুইয়ে থাকে। এতিয়া যেনে তেনে গাটো ধুৱাই দিছোঁ আৰু উঠাই মেলি, নহ'লে ডাঙৰ হ'লে অভ্যাস নাথাকিব, কান্দিব খুব মতে। সেইটো কাৰণে গা ধুৱালে মুকলিও লাগে। আৰু এইডোখৰ এতিয়া ৰ'দত মই দেখি নাপাব চাগে, মূৰৰ এইডোখৰতে শুই থাকে কাৰণে নে কি ন, চুলিখিনিৰ পৰা ৰঙা ৰঙা গুটি ওলাইছে, ঘামচিৰ নিচিনা। এটাৰ পিছত এটা টিকাটো ভাল পালে, এতিয়া মূৰত কিবা এটা হৈছে গুটি। তাকে আৰু এইফালে শুলেই টোপনিয়ে গ'লগৈ, তাকে শুৱাই দিওঁগৈ আৰু শুই গ'ল, শুৱাই দিলোঁ। এতিয়া মই ভিতৰতে একচুৱেলি গাটো ধুৱাইছিলোঁ, এইখিনি মই এতিয়া চফা কৰি লওঁ, লাহেকৈ লাহেকৈ কৈছোঁ দেই। আৰু এইবোৰ ফুট চুট দিছিলোঁ, কাজল চাজল ইয়াতে। হ'ব আৰু এইখিনি মই এতিয়া ধুই লওঁগৈ, নহ'লে উঠিব, উঠা আগে আগে এইবিলাক ধুই আজৰি হৈ লওঁ। এয়া বিহু গিফ্ট দিছে ওচৰৰ ভাড়াঘৰ দাদাজনে। এতিয়া বেটা কাপোৰখিনি ধুই আহিছোঁ, ধুই পিনে এতিয়া মেলি লওঁ। মাই গড, ভাগৰ লাগি গৈছে দেই মোৰ ভাগৰ আজি। এইফালে চব কি ধুনীয়া গোলাপ ফুল, এইফালে আমাৰ ফুলৰ বাগিচা। এইখিনি কাপোৰ চপাবলৈ হ'লেই, এতিয়া মই এইখিনি মেলি লওঁ।
এটা কাম মনত পৰোঁতে কৰি লওঁ, এয়া নিমপাত ছিঙি একেবাৰে লৈ যাওঁ, নহ'লে পাহৰি থকা হয়। হৈ যাব ইমানতে, ইমানখিনি। এইটো বিচনাত ৰাখি দিব লাগে বুলি কৈছে, তো ৰাখি দিওঁ। আৰু কোনে কোনে ৰাখে জনাব, কি কাৰণেও ৰাখে সেইটো জনাই দিবচোন দেই। ভিডিঅ'টো আজিলৈ ইয়াতে সামৰি দিছোঁ। নেক্সট এটা ভিডিঅ' লগ পাওঁ, চাওঁ কেতিয়াকৈ বনাব পাৰোঁ। তো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ক'বকৈ নজনা হৈছোঁ, কি কওঁ আগতে এনেকুৱা হৈ গৈছোঁ, মানে কনফিউজ হৈ গৈছোঁ। তো এইটো ৰাখি দিওঁ আৰু বেলেগ কাম কৰোঁ। ৰাতিপুৱা 5টাৰ পৰা মই 1 ছেকেণ্ড বহিবলৈ সময় নাই। ল'ৰা খুৱাইছোঁ, শুৱাইছোঁ, কাম কৰিছোঁ। হোৱা টাইমত মানে পূৰা কামখিনি কৰি লওঁ, ক্লিয়াৰ কৰি লওঁ, নহ'লে এইটো থাকি যাব। সেইটো কাৰণে এতিয়া শুই আছে, তো কাম কৰোঁ, মোবাইলটো লৈ থাকিলেও নহ'ব। তো এতিয়া আজিলৈ ইয়াতে সামৰি দিছোঁ ভিডিঅ'টো। বেছি দীঘলো নকৰোঁ, দীঘল হৈ গ'লে মানে কথাবোৰ মানে চাবলৈ মন নাযায় আৰু সেইটো কাৰণে। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। বাই বাই, নেক্সট এটা ভিডিঅ' লগ পাম। উল্টা হৈছে দেই, লগ খুৱাম।